এয়া আমাৰ ডিছৱাছ লিকুইড আমি মানে পেকিং কৰাই আছোঁ ডেলিভাৰী হ'ব বৰপেটাত তো এইটো এনেকৈ আমি 5 লিটাৰ জেৰিকেনত ভৰাই ভৰাই আপোনালোকৰ তালৈকে পঠাই দিম এনেকুৱা 30 লিটাৰৰ জাৰত পেকিং হৈ আহে যিহেতু আপোনালোকে ষ্টাৰ্টিঙত কম ইনভেষ্টমেণ্টৰ পৰা ষ্টাৰ্ট কৰিব বিচাৰে আপোনালোকে জেৰিকেনত ভৰাই আমি পঠাই দিম আৰু লগতে সেইবোৰ পিছত বটলিং কৰিব পৰা ধৰণৰ ধুনীয়া ধুনীয়া বটল এইটো হ'ল ডিছৱাছ এইটো হৈছে হেণ্ড ৱাল আৰু তাৰ যিবোৰ ষ্টিকাৰ সেই ষ্টিকাৰবোৰো আপোনালোকে এনেকুৱা ধৰণৰ ষ্টিকাৰ এইটো টয়লেট ক্লিনাৰ হয় তো আপোনালোকে যদি নিজৰ ব্ৰেণ্ডতো বনাওঁ বুলি ভাবে নিজৰ ব্ৰেণ্ডতো আপোনালোকে ষ্টিকাৰবিলাক ৰেডি কৰিব পাৰে সেইখিনি আমি আপোনালোকৰ কাৰণে কৰি দিম আৰু একদম কম ইনভেষ্টমেণ্টত আপোনালোকে এই ব্যৱসায়বিলাক ঘৰৰ পৰাই ষ্টাৰ্ট কৰি এটা সুন্দৰ ব্যৱসায় ঘৰৰ পৰাই গঢ়ি তুলিব পাৰে যদি আপুনিও আগ্ৰহী স্ক্ৰীনত অহা ফোন নম্বৰত যোগাযোগ কৰি আপুনি এই বিষয়ে আৰু সবিশেষ তথ্য লাভ কৰিব পাৰে আৰু ঘৰতে এনেকুৱা এটা ব্যৱসায় আৰম্ভণি কৰি নিজে স্বাৱলম্বী হ'ব পাৰে ধন্যবাদ